ক্লাছৰ বাইদেউসকল আপোনালোকৰ কাৰণে পৰিৱেশৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যন কেইটা চাব প্ৰথম কুৱেশ্যনটা আছিলে ভাৰতৰ শিশু শ্ৰমিক আইন কিমান চনত গৃহীত হৈছিল সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি নেক্সট কুৱেশ্যন আছিলে ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক সো অপশন এ আছে মহারাষ্ট্র বি আছে গোয়া সি আছে সিকিম ডি আছে কেরালা সো ইয়ার শুদ্ধ আনসারটো হ'ব কেরালা নেক্সট হৈছে ভাৰতৰ বায়ুমণ্ডলত থকা কোনটো গেছৰ মাত্ৰা সৰ্বাধিক অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড কার্বন মনোক্সাইড সো নাইট্রোজেনের মাত্রা সর্বাধিক এর শুদ্ধ আনসার নাইট্রোজেন হবে নেক্সট কোশ্চেন হচ্ছে মোলাইহাবি কোন জেলাত অবস্থিত মোলাইহাবি অপশন এ আছে মাজুলী বি আছে যোৰহাট সি আছে নগাঁও ডি আছে গোলাঘাট সো ইয়াৰ শুদ্ধ আনসারটো হ'ব যোৰহাট नेक्स्ट क्वेश्चन है राष्ट्रीय विज्ञान दिवस पालन करा है 26 फेब्रुआरी 28 फेब्रुआरी 31 জানুয়ারি 30 জানুয়ারি सो नेशनल साइंस डे पालन करा है 28 জানুয়ারি 28 फेब्रुआरी नेक्स्ट क्वेश्चन है प्लेग महामारी किहर भावे হৈছিল प्लेग এটা ৰোগৰ নাম প্লেগ মহামাৰীটো কিহৰ দ্বাৰা হৈছিল ভেঁকুৰ ব্যাকটেৰিয়া প্ৰটোজোৱা ভাইৰাছ সো প্লেগ মহামাৰীৰ ৰোগটো ব্যাকটেৰিয়া দ্বাৰা হৈছিল নেক্সট কোশ্চেন আছে ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে অপশন এ আছে 12টা বি আছে 20টা সি আছে 15টা ডি আছে 22টা সো ভারতীয় সংবিধানে 22টা ভাষাক স্বীকৃতি দিছে নেক্সট কোশ্চেন আছে WHO এর মুখ্য কার্যালয় কোত WHO এর মুখ্য কার্যালয় অপশন এ আছে জেনেভা বি আছে আমেরিকা সি আছে মস্কো ডি আছে এটাও নহয় सो WHO मुख्य कार्यालय ऐसे जेनेवा एटो करेक्ट आंसर नेक्स्ट क्वेश्चन लास्ट क्वेश्चन है सो एटो क्वेश्चन आंसर कोनটো আপোনালোকে কমেন্টত